নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, লেটছ ট্ৰাই উইথ হিতেশ চেনেলটোলৈ তোমালোকক পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ নতুন পাঠ আমি নাউনৰ বিষয়ে আৰম্ভ কৰিবলৈ ওলাইছোঁ। কালেক্টিভ নাউন, যি নাউনে ব্যক্তি, বস্তু আদিৰ সমষ্টিক বুজায় তাকে কালেক্টিভ নাউন বোলা হয়। এ কালেক্টিভ নাউন ইজ এ নেম that denotes a group of person or thing of the same kind taken as one unit. ইহঁত এবিধ গ্ৰুপৰ নেম। তো মনত ৰাখিব লগা কথা হ'ল কালেক্টিভ নাম মানে হ'ল এটা সদায় গ্ৰুপৰ নাম। যেনে টিম আমি পাম এইবিলাক। কালেক্টিভ নাউন সদায় ছিংগুলাৰ অৰ্থত ব্যৱহাৰ কৰা হয়। ই সদায় ছিংগুলাৰ অৰ্থতহে ব্যৱহাৰ কৰা হয়। কিন্তু কেতিয়াবা পিপুল, কেটল, ক্লেৰজি, পুলিচ, পাব্লিক আদি, পোল্ট্ৰি আদিত প্লুৰেল ভাৰ্ব হিচাপেও ব্যৱহাৰ কৰা হয়। গতিকে দ্য জুৰি আৰ ডিভাইডেড, এইটো ইজ ডিভাইডেড নহয়। ইন দিছ অপিনিয়ন এনেদৰে হ'ব। কালেক্টিভ নাউনৰ উদাহৰণসমূহ হ'ল There are 30 boys in our class. এই ক্লাছটো হৈছে এটা কালেক্টিভ নাউন। We formed a committee. কমিটিটো এটা কালেক্টিভ নাউন। The team played well. এই টিমটো হ'ব কালেক্টিভ নাউন। ইয়াত ক্লাছ, কমিটি, টিম এইকেইটা কালেক্টিভ নাউন। এতিয়া আমি ইয়াৰ পিছত মেটেৰিয়েল নাউন। মেটেৰিয়েল নাউন কোনো পদাৰ্থ বা দ্ৰৱৰ নাম বুজোৱা নাউনক মেটেৰিয়েল নাউন বোলে। এ মেটেৰিয়েল নাউন ইজ এ নাউন that refers to materials or substance of which a thing may be made. মেটেৰিয়েল নাউনে কোনো এটা পদাৰ্থ বা দ্ৰব্যক বুজায় যিটোৱে নেকি কোনো এটা বস্তু বনোৱা হয়। বাই কোনো এটা বস্তু বা পদাৰ্থক ই বুজাব। যেনে মিল্ক ইজ হোৱাইট, মিল্কটো এটা বস্তু, সেইটো হৈছে, গতিকে ই মেটেৰিয়েল নাউন। ইট ইজ মেড অফ উড, উড মানে হ'ল এইখন কাঠেৰে তৈয়াৰী, এই উডটো হ'ব এটা মেটেৰিয়েল নাউন। ইয়াৰ পিছত আছে চিলভাৰ ইজ হোৱাইট, চিলভাৰ বগা এইটো। তাৰপিছত ষ্টীল ইজ হাৰ্ড, ষ্টীল কঠিন। এই ষ্টীল, চিলভাৰ, উড, মিল্ক এইবিলাক হৈছে একোটা মেটেৰিয়েল নাউন। ইয়াৰ পিছত আমি পঢ়িম এবষ্ট্ৰেক্ট নাউন। এবষ্ট্ৰেক্ট নাউন এইটো হ'ব বিউটি ইজ ট্ৰুথ, ট্ৰুথ ইজ বিউটি। এইটো এটা বাক্য চোৱা। তাৰপিছৰ বাক্য এটা চোৱা, উই অল লাইক ফ্ৰীডম, হি ইজ ন'ন ফৰ হিজ অনেষ্টি। এই বাক্যবোৰত দেখা নোপোৱা বস্তুৰ কথা কোৱা হৈছে। আমি যিবিলাক উপলব্ধিহে কৰিব পাৰোঁ বা চুই চাব নোৱাৰোঁ। যেনে বিউটি ধুনীয়া, এইটো অনুভৱহে কৰিব পাৰি, ইয়াৰ আকাৰ আকৃতি নাই নিৰ্দিষ্ট। ট্ৰুথ সত্য, সেইটো তাৰপিছতে ফ্ৰীডম স্বাধীনতাটো, সেইটো আমি উপভোগহে কৰিব পাৰোঁ, আমি চুই চাব নোৱাৰোঁ। অনেষ্টি সাধুতা, এইবোৰে গুণ বা ধৰ্ম আদি বুজাইছে। এনে গুণ আৰু ধৰ্ম বুজোৱা নাউনবিলাকক এবষ্ট্ৰেক্ট নাউন বুলি কোৱা হয়। কেতিয়াবা একোটা নাউনেই এবষ্ট্ৰেক্ট আৰু কমন নাউন ৰূপে ব্যৱহাৰ কৰে। এটা নাউনে কমন নাউনো হ'ব পাৰে, এবষ্ট্ৰেক্ট নাউনো হ'ব পাৰে। যেনে হি ইজ ন'ন ফৰ হিজ ইণ্ডাষ্ট্ৰি, তেওঁ মানে হাৰ্ড ৱৰ্কৰ কাৰণে তেওঁক জনা যায়। আকৌ এটা হৈছে দিয়াৰ ইজ এ কটন ইণ্ডাষ্ট্ৰি, তাত এটা কটনৰ উদ্যোগ আছে। এটাত হাৰ্ড ৱৰ্ক বুজাইছে বা উদ্যমিতাক বুজাইছে, আৰু এটাত ইণ্ডাষ্ট্ৰি বা আমি যিটো সচৰাচৰ উদ্যোগ বুলি কওঁ সেই উদ্যোগক বুজাইছে। এই ইণ্ডাষ্ট্ৰি বুজোৱাটো হ'ল কমন নাউন হিচাপে ব্যৱহাৰ হৈছে, আৰু এই ইণ্ডাষ্ট্ৰি এইটো যিটোৱে গুণ বা ধৰ্ম বুজাইছে সেইটোৱে হ'ব এবষ্ট্ৰেক্ট নাউন। তাৰপিছত চোৱা, এবষ্ট্ৰেক্ট নাউনবোৰ সচৰাচৰ নাউন, এডজেক্টিভ আৰু ভাৰ্বৰ পৰা উদ্ভৱ হয়। এই নাউন, এডজেক্টিভ বা ভাৰ্বৰ লগত হুড, চি, ইজম, চিপ, মেণ্ট, আইচ, নেচ, টাৰ, টাই আদি
ছাফিক্সসমূহ যোগ দি কৰা হয়। এতিয়া আমি কমন নাউনৰ পৰা এবষ্ট্ৰেক্ট নাউন হোৱা কেইটামান উদাহৰণ চাওঁ। আমি এতিয়া প্ৰথম উদাহৰণটো হৈছে বয়, তাৰ পৰা হৈছে বয়হুড, গাৰ্ল, তাৰপিছত হৈছে গাৰ্লহুড হ'ব সেইটো, স্লেভ টো হ'ব স্লেভেৰী, তাৰপিছত লিডাৰ টো হ'ব লিডাৰশ্বিপ, তাৰপিছত জাজ টো হ'ব জাজমেণ্ট, এজেণ্ট সেইটো হ'ব এজেঞ্চি, ফ্ৰেণ্ড সেইটো হ'ব ফ্ৰেণ্ডশ্বিপ, মেন মেনহুড, ইনফেণ্ট ইনফেঞ্চি, এনেদৰে হয়। এতিয়া আমি ভাৰ্বৰ পৰা এবষ্ট্ৰেক্ট নাউন গঠন হোৱাৰ কেইটামান উদাহৰণ আলোচনা কৰিম। প্ৰথমটো হৈছে লিভ, এইটো হ'ব লাইফ, তাৰপিছতটো আছে লিভিং, এইটো হ'ব লিভলিহুড, যেনে গভৰ্ণ এটা ভাৰ্ব, এইটো হ'ব গভৰ্ণমেণ্ট, তাৰ হৈছে এডভাইচ, এইটো হ'ব এডভাইচ, তাৰপিছত আছে থিংক, এইটো হ'ব থট, অবে অবিডিয়েঞ্চ, প্লিজাৰ এইটো একেৰূপে থাকিব প্লিজাৰ, তাৰপিছত আহিব নলেজ, তাৰপিছত হ'ব চাৰ্ভ ছাৰ্ভিচ, এনেদৰে হয়। এতিয়া আমি এডজেক্টিভৰ পৰা এবষ্ট্ৰেক্ট নাউনৰ কেইটামান উদাহৰণ চাওঁ। প্ৰথম হৈছে ব্ৰেভ, ব্ৰেভাৰী, কাৱাৰ্ড, কাৱাৰ্ডিছ, গুড, গুডনেছ, গ্ৰেট, গ্ৰেটনেছ, প'ৰ, পভাৰ্টি, য়াং, ইউথ, ডিপ, ডেপ্থ, ৱাইড, ৱাইড, ৱাইজ, উইজডম, এনেকৈ ট্ৰু, ট্ৰুথ, এইকেইটা। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে বুজি পাইছা, আৰু লেটছ ট্ৰাই উইথ হিতে চেনেলটোত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।